সমগ্ৰ দেশৰ লগত সংগতি ৰাখি আজি আমি গোসাইগাঁও প্ৰেছ ক্লাবৰ উদ্যোগত গোসাইগাঁৱত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰিছোঁ। আৰু এই প্ৰেছ দিৱস উপলক্ষে আমি পুৱাতে পতাকা উত্তোলন কৰাৰ পিছত আমাৰ যিসকল সাংবাদিক এই সাংবাদিকতা কৰি দেশৰ স্বাৰ্থত শ্বহীদ হৈছে তেওঁলোকক স্মৰণ কৰি আমি শ্বহীদ তৰ্পণ কৰিছোঁ। তাৰপিছত আমাৰ মুকলি সভা অনুষ্ঠিত হৈছে। আৰু এই মুকলি সভাত আমি সাংবাদিকৰ বিভিন্ন সমস্যাসমূহ বিষয়ে আমি বহলভাৱে আলোচনা কৰাৰ লগতে সমস্যাসমূহ কি ধৰণে সমাধান কৰা যায় সেই বিষয়ে আমি আলোচনা কৰিছোঁ। আৰু বিশেষকৈ ক'ব লাগিব যে আজিৰ দিনত কিন্তু সাংবাদিকসকলে বিভিন্ন ধৰণৰ সমস্যা বা ভাবুকিৰ সৃষ্টি হৈ আহিছে বা প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে। বিশেষকৈ কোনো এটা সাংবাদিক সংগ্ৰহ কৰিবলৈ গ'লে যিসকলৰ বিৰুদ্ধে সাংবাদিক পৰিবহণ কৰা হয় তেওঁলোকে কিন্তু সাংবাদিকসকলক বা বিভিন্ন শাৰীৰিকভাৱে বা নিৰ্যাতন কৰা এটা পৰিলক্ষিত হয়। গতিকে এই ক্ষেত্ৰত আমি এটা কথা উল্লেখ কৰিম চৰকাৰৰ ওচৰত যে চৰকাৰে সাংবাদিকসকলক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত তেওঁলোকে এটা বিহিত ব্যৱস্থা কৰিব লাগে বা সাংবাদিকসকলক টাৰ্গেট কৰি যিসকলে বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লয় সেইসকলক দমন কৰাৰ বাবে চৰকাৰে কঠোৰ নীতি বলবৎ কৰিব লাগে। আৰু এই বলবৎ কৰাৰ পিছতে সাংবাদিকসকলৰ সুৰক্ষা নিশ্চিত হ'ব আৰু সাংবাদিকৰ সুৰক্ষা নিশ্চিত হ'লেই দেশৰ যি গণতন্ত্ৰ সেয়া সুৰক্ষিত হ'ব। গতিকে এইখিনি চৰকাৰক এই আহ্বান জনাই সাংবাদিকসকলৰ আৰু সমস্যা আছে যেনে আৰ্থিক সমস্যা বা শাৰীৰিক সমস্যা, অসুস্থ হ'লে বিভিন্ন ধৰণৰ চিকিৎসাজনিত সমস্যা, এই সমস্যাসমূহ সকলোবোৰ সমাধান কৰাৰ বাবে আমি চৰকাৰৰ ওচৰত আমি আজিৰ এই প্ৰেছ দিৱসৰ দিনা চৰকাৰৰ ওচৰত আমি দাবী উত্থাপন কৰিছোঁ।